বৰষুণৰ ওচৰতে পাহাৰত বৰষুণ দিলে বহুত ডাঙৰ পানী হৈ গ'ল পুৰা পোকটো উঠাই লৈ গুচি গ'ল তাৰমানে হাতে এনেকে ধৰি পিনি বৰশীত চিলাই ডাঙৰ নদীত মাছ তোলাই আমাৰ দাদাৰ নামটো গগন গগৈ বুলি সকলোৱে চিনি পায় আৰু গাঁৱতো ভাল সকলোৰে চিনাকি আৰু তাৰমানে এনেকুৱা এটা পোক লাগিছিলে পোকটো তাৰমানে আমাৰ বৰ বিষঞ্জনক পোক তাৰমানে বৰ ডাঙৰ এডাল পোক আছিলে সেই পোকটোৰ বিষয়ে আমি এগ্ৰিকালচাৰ যোৱাৰ পাছত তেওঁলোকে আমাক মেডিচিন দিছিলে ভালেমান পৰিমাণৰ মেডিচিন নিদিয়াকৈ নাই এনেকুৱা টেমা এটা দিছিলে হালধীয়াত 1 লিটাৰ নাথাকে আধা লিটাৰমান হ'ব তাৰ বাদেও ভিটামিন দিছিলে স্প্ৰে এটা দিছিলে তাৰপিছত আৰু 2-3টামান মেডিচিন দিছিলে কিন্তু তেওঁলোকক আমি পকা ইউজ কৰিছিলোঁ কিন্তু সেই মেডিচিন কেইটাত আমাৰ বস্তুটো পোকটো ইমান কমি নগ'লে তাৰমানে কাম নকৰিলে কিন্তু বিশেষ আমাৰ কমাও পদ্ধতি এটা লাষ্টত নিজে আহি গ'ল আপোনাৰ বেমাৰ নেকি মূৰৰ নিজে তাৰমানে কমি গ'ল বস্তুটো আমাৰ যিটো ঠিক আছে আপুনি আৰাম কৰক আৰু দাদাৰ লগত কথা পাতি লৈছো আমাৰ যিটো পলায়ন বান নদী আমাৰ ওচৰত কাষত নদী আছে নদীয়ে পানীটো তাৰমানে উঠাই দিলে ভাদ মাহত এই আগষ্টত এনেকুৱা 2-1 তাৰিখ নে তেনেকুৱা 4 তাৰিখ 5 তাৰিখ মানে এনেকুৱা পানী এটা হৈছিলে সেই পানীটোত তাৰমানে আমি বাচি গ'লো এই পানীটো হওক সম্পূৰ্ণ পোকটো তাৰমানে এইটো মানে নদীৰ পানী নদী পানী হয় আমাৰ ইয়াত ঘাগৰ বুলি আছে ঘাগৰ আছে বা কণা নদী আছে 2-3টা নদী আছে তাৰমানে মোহাই সেই 2-3টা নদীত মানে এক লগ হৈছে তাৰমানে এটা আমাৰ তাত মাটিৰ ওচৰত এক লগ গোটেই তাৰমানে বৰষুণৰ ওচৰতে পাহাৰত বৰষুণ দিলে বহুত ডাঙৰ পানী হৈ গ'ল পুৰা পোকটো উঠাই লৈ গুচি গ'ল তাৰমানে তেতিয়া বহুত মানুহ অকল সেই মই বুলিয়ে নহয় পানীটোৰ পৰা বহুত মানুহ উপযুক্ত হ'ল আৰু ভালো হ'ল পানীটো হৈ যোৱাৰ কাৰণে নহ'লে আমিতো এগ্ৰিকালচাৰ পৰা যিখিনি আশা কৰিছিলোঁ তেওঁলোকৰ ঔষধটো মাৰিছিলে ঔষধটো কাম নাই তাৰমানে অকল মৰিলে বেয়া বস্তুহে মৰিলে বেছি আৰু সেই আমাৰ স্প্ৰে মাৰি অহাৰ পাছত পানী হোৱাৰ পাছত দেখিছোঁ চৰাইহে মৰিলে শালিকি চৰাই লোকচান তাৰমানে লোকচান মানে কি আমাৰ ধানটো লোকচানেই আৰু উইথ চৰাই পৰা মৰা লিখা হ'ল না আমি বহুত কিছুমান ঔষধ থকা পোক খাই পেলাই ঔষধ থকা পোকটো খাই দিলে ঔষধটো মাৰি আহিছোঁ আমি ঔষধটো মাৰা পাছত পোকটো খাই দিলে সিহঁতি খাই দিয়াৰ পাছত চৰাইটো তাত মৰি গ'ল আমি গমেই নাপাওঁ ৰোৱাটো ওখৰখন কোনে পোক থাকিলে আৰু তলত পৰি গ'ল চাইডত যেতিয়া পানী হৈ গৈছে চৰাইবিলাক উপঙি আহিছে তাৰমানে সেইটোৱে হ'ল পোকটো ইমান লোকচান নহয় বা নমৰিলে তাৰমানে কিন্তু মই যিটো এটা তাৰমানে বীজবানৰ পৰা নিজে এটা কিনি আনিছিলোঁ জাষ্ট এদিনহে মাৰিব পালোঁ পোকটো সেইটো পৰফেক্স বুলি এটা ঔষধ এটা দিছিলে মোক পৰফেক্স এটা ঔষধ এটা দিছিলোঁ সেই পোকটো কিন্তু বহুত সাংঘাতিক মেডিচিন কৰিছে এদিন মাৰিলোঁ তাৰ পিছদিনা বানপানী হৈ গ'ল কিন্তু মাৰি হোৱাৰ লগে লগে প্ৰমাণ মাৰি হোৱাৰ লগে 1 ঘণ্টা পাছত একদম প্ৰমাণ চব পোক মৰি যায় আপোনাৰতো এবাৰ পানী গুচি লৈ গ'ল চব লৈ গ'ল নহয় পানী নোহোৱাৰ আগতে মাৰিছিলোঁ মই তাৰপিছত সেই মেডিচিনটো মাৰি অহা ৰাতিলৈ বৰষুণ তাৰমানে ৰাতিলৈ এনেকুৱা বৰষুণ দিছে গোটেই পাহাৰ অকল ইয়াত বোলে নহয় পাহাৰ চব বহিতে একদম বানপানী হৈ গ'ল 2-3টা নদী পানী বাঢ়ি গ'ল পুৰা ধামাকা পানী ইয়াত দেখিছে আপুনি কিমান ডাঙৰ পানী হয় কালিতো বহুত ডাঙৰ পানী হৈছে সেই পানীটো তাৰমানে তেনেকুৱা পানী এটা আহি পিনি চব পোকটো বিচাটো উটুৱাই লৈ গুচি গ'ল বিচা বুলি কয় পোক নহয় পোক বুলি সৰু পোক বুলি কয় কিন্তু এটা ডাঙৰ বিচা আপা আহে এই বঙালীতকৈ মোৰ বঙালীতকৈ ডাঙৰ এই দীঘলী মুগাতকৈ অকণমান কালাৰটো বেলেগ তাৰমানে কোলা আছে তাত আছে এইটো দেখিলে মুগাটো বুলি ক'ব বহুত মানুহে তাক ধৰি পেলাই নি বিচাৰে এটা আমাৰ ইয়াত কিছুমান বৰশীটোৰ পৰা মানুহবিলাকে ধৰি পিনে এটা কামো কৰিছে তাক ধৰে হাতে এনেকে ধৰি পিনে বৰশীত চিলাই ডাঙৰ নদীত মাছ তোলাই মাছে খাব খায় এই পানীটো হয়তো মাছেও বহুত খালে আৰু একেচাতে কলৈ গ'লগৈ আৰু পানীটো বহুত মানুহ উপকৃত হ'ল পানীটো হোৱাৰ কাৰণে সেই পানী লৈ যোৱাৰ পিছত আকৌ নাই সেই পোকটো নাই একেবাৰে নাহিলে একদম পুৰা জনি মাৰি লৈ গুচি গ'ল পানীটোৱে কিন্তু বহুত মানুহে আপোনাৰ পানীটোৰ কাৰণে আমি ভগৱান আহিলে লৈ গ'লো ভগৱান আৰু ওচৰতে আমাৰ এখন থান এখন আছে শ্ৰী পদুমণি আই থান বুলি সেই আই জন্ম প্ৰতিষ্ঠা দিব তাৰমানে প্ৰতিষ্ঠা দিব পাৰিছিলে তাৰমানে সেই প্ৰতিষ্ঠা দিবলৈ আয়ে আহিছিল আমি এইটো বসন্ত ৰোগে আহিছিলোঁ বুলি ভাবিছিলোঁ তাৰমানে এই তাত পদুম থানত সময়মতে তাৰমানে মিলি গৈছে না সেই প্ৰতিষ্ঠা দিব পাৰিছে পদুম থানত এফালে পানীও হৈ গৈছে এফালে চব গুচি গৈছে পোকটো আৰম্ভ কেতিয়া হয় মানে আগষ্টৰ আগত সেইটো পোকটো বেছি দিন নালাগল উৎপাদন হ'বলৈ বহুত বেছি আপোনাৰ 15 দিন আপোনাৰ মাটিটো যদি 15 দিন থাকে আপোনাৰ শেষ কৰি দিব এনেকুৱা খাব পাৰে কাটি মানে কি আগৰ পৰা গৈ লাগে আৰু একদম পোকটো এনেকুৱা বস্তুটো যদি বেলি ওলায় যদি ৰ'দ দিয়ে পোকটোৰ ওপৰত আপুনি এটাও বিচাৰিব নাপায় সেইটো গুৰিত সোমাই যায় গুৰিত একদম তলত ছাঁ লৈ থাকিবহি গোটেই ৰ'দটো একদম ৰ'দত ছাঁ লৈ থাকিব ৰ'দটো বহি গ'ল উঠি গ'ল গোটেই ৰাতি খাই দিয়ে একজোপা ধান একে ৰাতি খতম কৰি দিয়ে এনেকুৱা খাব পাৰে তাৰমানে একদম গুৰিলৈকে খাই দিয়ে আৰু খাব নোৱাৰিলে নোখোৱাকৈ চিঙি থৈ গুচি যায় এনেকুৱা ধৰণৰ আজি ইয়াত খাই থাকিব ন এইটো মাটিত খাব এইটো মাটিত দেখিব ন খতম ৰাতিপুৱা আপুনি গৈ চাব ৰাতিপুৱা ইমান কৰি পেলাব
ইমান ওখ ধানটো ইমান ওখ কৰিবলৈ নোৱাৰে অ', আকৌ নেক্সট দিন আকৌ বেলেগত লাগি গ'ল তাৰমানে কাষৰ মাটিত লাগি গ'ল অ', সেইটো কোৱা হয় আৰ্মি ৱাৰ্ম বুলি কয় আপুনি ৰাতি এনেকুৱাকে কাম কৰিব ৰাতি পুৰা মানে কাটি যেন ধান কাটি লৈ আহিছে তেনেকুৱা ধান দেখা কাটি যায় লৈ ন তেনেকুৱা দিনত তেনেকুৱা দেখা যায় দিনত তেনেকুৱা দেখা যায় কিন্তু অ', অকচোন ভাল এই পানীটো হোৱাৰ কাৰণে আমি উপকৃত পালোঁ হুম। অকল মই বুলিয়ে নহয় আমাৰ যিমানখিনি খেতিয়কখিনি আছিলে সেই পাৰফেক্ট যিটো ঔষধ এইটো পোকতে কাম কৰিছে সেইটো পোকে সেইটো পাৰফেক্সটো অকণ কাম কৰে দেই হুম, হুম। পাৰফেক্সটো আনি মই নেমু গছতো মাৰি চাইছিলোঁ অ', পাৰফেক্সটো বহুত কাৰা মেডিচিন আছিলে এইটো মই নিজে পাৰ্চনেলি কিনি অনা মেডিচিন আছিলে এইটো এগ্ৰিকালচাৰৰ পৰা দিয়া অফিচৰ পৰা দিয়া নাছিলে বাৰু হুম, মই নিজে পাৰ্চনেলিকৈ তাৰমানে উপায় নাই ক্ষেত্ৰত তাৰমানে কেনেকৈ বচাবতো লাগিব আমি কিবা এটা কৰি না এগ্ৰিকালচাৰৰ ওপৰতো ইমান ভৰসা কৰিব নাই যিমানখিনি কৰিছোঁ আৰু ভৰসা তেওঁলোকেতো নিদিয়াকৈও নাই দিছে হুম। যথেষ্ট দিছিলে স্প্ৰেয়াৰ দিছে কিবা দিছে তেওঁলোকৰ এইবাৰ ধান কি লগাইছিলে এবাৰ এই যোৱা বছৰ কঠীয়া এটা দিছিলে সেইটোৱে লগাইছোঁ নুমলী বুলি কয় নুমলী নুমলী লগাইছোঁ সেইটো পাছতীয়া লগাবৰ কাৰণে মই পাছতীয়া লগাইছোঁ আগতীয়াত তাৰমানে ইমান ধান উপকৃত নহয় হুম, আগতীয়া যিবিলাক লগাইছিলে চব যোৱা বছৰ ধানটো লোকচান মাৰি দিলে ধানটো নুমলীটো? নুমলীটো গছটো ওখ হৈ যায় হুম, আগতীয়াকৈ এইবিলাক ধানতকৈ আগতীয়াকৈ ওলাই যায় অ', আগতীয়াকৈ ওলাই যোৱাৰ লগে লগে কি হয় তাৰমানে বস্তুটো আমাৰ ভাদ আহিনৰ লাষ্টৰ মানত আমাৰ ইয়াত অলপ বৰষুণ দিয়ে তাৰমানে অ', আমাৰ এইটো বৰষুণ বেছি থাকে বৰষুণ দিয়ে তাৰপিছত সেইটো কি হয় ধানটো বৰষুণে পেলাই দিয়ে পেলাই দিয়াৰ লগে লগে ওচৰতে চৰাই চিৰিকটি এইবিলাক আহি খায় আৰু গোটেই ধানবোৰ পৰি যোৱাৰ লগে চব পতান হৈ যায় তাৰমানে অ', কিন্তু পাছতে আপুনি লগত ধানটো চাপৰ হ'ব ধৰ বাহাদুৰ ধানৰ লিখা হ'ব ইমান তাৰমানে আপোনাৰ থোকটো বঢ়িয়া হয় অ', একদম দীঘল হয় থোকটো পতানটো কম আহে তাৰমানে অ', এইটো এৰিব লাগিব অহা বছৰ এৰিব লাগিব তাক বেলেগ লগাব লাগিব 3 বছৰ লগালে নুমলীটো এই বছৰতে 3 বছৰ হৈ যাব আচ্ছা আপোনাৰতো যোৱাবাৰ নেকি ভাল হৈছিলে বেছি যোৱাবাৰ ভাল হৈছে কিন্তু নুমলীটো দেই অ', তাৰ আগৰবাৰ মোৰ নুমলীটো ভালেই হৈছিলে হুম, কিন্তু অহা বছৰ তাক এৰিম আচ্ছা এৰিম মানে আকৌ যদি নতুন কঠীয়া এগ্লিকচাত নুমলী পাওঁ সেইটোকে আনিম মনে হুম, হুম। কিন্তু আমাৰ কঠীয়াটো তাৰমানে 3 বাতকৈ ওপৰ কৰিব নালাগে তাৰমানে অ', অ', কঠীয়াটোৰ শক্তিটো কমি আহে ধানটো বা শক্তিটো কমি আহে বা উৎপাদনটো কমি আহে আপুনি নিজৰ ধানৰ পৰা যিটো মানে পায় সেইটোৰ পৰা আকৌ কঠীয়া বনালে তেনেকৈ 3 বাৰলৈকে ৰাখোঁ আৰু হা, হা, তাৰপাছত আকৌ উৎপাদনটো কমি আহে যে নতুনকে আকৌ কিনি আনে নতুনকৈ কিনি আনো অ', এবাৰ বাহাদুৰ ৰঞ্জিত আৰু স্বৰ্ণমুখী ৰঞ্জিতটো নাই লগা ইমান এই হেৰি লোকেল বাছমুঠি আহিছে কি যে হুম, স্বৰ্ণমুখী স্বৰ্ণমুখী কোন হয় দেখে এই ওচৰ মই ওচৰতে গৈ আছিলোঁ অ', আচ্ছা গৈ আছিলোঁ আমি হা ধানৰ খেতিৰ এগ্ৰিকালচাৰ আমি আহিছো আপোনাৰ লগত গাঁৱৰ লগত একেলগে চলিবলৈ কিছুমান দিন এই কিছুদিন থাকি আৰু আপোনালোকৰ গাঁৱত কি খেতি বাতি আপোনালোকৰ কেনেকে চলি আছে কি কৰি আছে এইবিলাক চাবলৈ আৰু সেইটোতো এবাৰ ভালেই বানপানী হৈছে বানপানী কালি হৈছে কালি হৈছিলে কালি আমাৰ তাত হৈছে কালি আপুনি পাইছে চাগে অলপ যাওঁতে এই আগৰ দলংটো যে পাইছে ন নদীটো অলপ সেইটো নদীয়ে ইয়াত পাইছে হ'ব সেইটোৱে কালি কৈছে পানী ষ্টাৰ্ট হ'ল বুলি সেইটোৱে আমাৰ ইয়াত পানী হ'লেতো বেছি সময় ৰখি নাথাকে সেই ৰখি নথকাৰ কাৰণে ভাল আৰু তাৰমানে খুব বেছি ঠিকে হৈ আছে পাছতে কি হয় পানী শুকোৱাৰ পিছতে পোখনি নাজানো এতিয়ালৈকে ভগৱানে কোৱাত ঠিকে আছে তাকে কৈছো যোৱা বছৰ নালাগে কিবা পোক চোক দেখা পালে যোৱা বছৰ পোকটো নাহিলেও যোৱা বছৰ পোক এটা আহিছিলে সেইটোৱে আচলটো ডাঙৰটো তাৰপৰা তাৰপাছতে আমাৰ এই গাঁৱলীয়া দামনি গছ দিলো সেইবুলিয়ে গ'ল আৰু তাৰ পানী এটা আহিলে মই কৈ আছো তাকে পানী এটা আহিলে ডাঙৰ পানী তল যোৱা ভালেই হ'ল লখিমী পালো যদি পানী নাহিলে না পানী নহা হলে কিন্তু আমাৰ ধান কৰা বস্তু পানী নহা হলে তাৰমানে এডাল আছিলে কোনোবা এডালত কোনোবা এটা মুহা আৰু ইমান ধুনীয়াকে খাই কি খাই সিহঁতি জানে এই গছকি তেনেকে দিলো তাৰপিছত কিবা ভগৱানৰ আশীৰ্বাদত তেনেকুৱা এটা পানী আহিলে গোটেইখিনি লৈ গ'ল তাকে কৈছ এইটো মিহি পিকটো এইটো পাকটো সৰু বিচাৰ অকণমান এইটো পাতটো এনেকৈ গোল কৰি দিয়ে পাতটো এইটো হেৰি নে গছডাল পুতিলে এইটো প্ৰায় কমি যায় গছডাল পুতিলে নহয় ইমান ধ্বংস নকৰে অলপ চলপ মানে এইটো পকাইহে দিয়ে পাতটো ইমান লোকচান কৰিব নোৱাৰে কিন্তু এই কথাটো কি গছডাল যদি পুতি দিওঁ তাত আমাৰ চৰাই এটা আহি পেলাই সেইটো খাই পেলাই তাৰমানে কিন্তু সেই যোৱা বছৰ পোকটো তাৰমানে বৰ সাংঘাতিক একদম মই জীৱনৰ প্ৰথম ফাৰ্ষ্ট দেখিছো সেই যোৱা বছৰ পোকটো ইমান ডাঙৰ পোক আপোনাৰ ওচৰত যাবলৈ ভয় লাগিব পোকটো ওচৰত এই ডাঙৰ পোকটো আপোনাৰ বিচাৰে গ'লে কাটি দিব কামুৰি দিব তেনেকুৱা লেখা লাগে সেইটো কাৰণে আপুনি এনেকে গছৰ ডাল দি দিলে মানে চৰাইবিলাক চৰাই আহি তাত পৰি পিনি সেই পোকটো খাই পেলাই দিয়ে কিন্তু ইমানখিনি যোৱা বছৰ লেখা সেইটো ইমান ধ্বংস কৰিব নোৱাৰে কিন্তু সৰু পোকটো এদাই কৰি দিয়ে কিন্তু চৰাই সেইটো এটা খালে পেট ভয় সেইটো আচ্ছা
তাৰমানে বগলীটো এটা কাৰণে মাৰিলে পোকটো খাই মৰা নাই, স্প্ৰে মাৰি থৈ আহে, স্প্ৰে তাৰ গাত মেডিচিনটো লাগি থাকে, তাৰপিছত সেইটো পোকটো মানে বগলীটোৱে খাই দিয়া হয় বা পোকটোৱে খাই দিয়া হয়। কিন্তু পাছত এনেকুৱাটো বহুত আমাৰ নষ্ট হয় চৰাইবিলাক, আৰু চৰাইবিলাক থাকিলে কিমান উপকাৰ হয়। চৰাইবিলাক থাকিলে উপকাৰ, কিন্তু আমি যে ইমান উপকাৰ হ'ব, আমি যে ইমান হেৰি হ'ব বুলি চৰাইখিনি এগ্ৰিকালচাৰ যেতিয়া মেডিচিন নাই, এতিয়া চৰাইৰ চিন্তা কৰি থাকিলে ইমান ডাঙৰ যদি মোৰ খেতি থাকে বেছি থাকে, সেই যোৱাবাৰৰ নিচিনা সেইটোতো বহি থাকিলে নহ'ব। কিন্তু আমিতো এনে প্ৰায়ভাগটো আমি কেনেকৈ চৰাই দিম, আমাক এতিয়া ধৰ আমি 2-এটা পোক লাগিছে, আমিতো মেডিচিন আমাৰ 2-এটা পোক লাগিছে, তাত গছৰ ডাল এটা পুতি দিম বা জেং এডাল পুতি দিম, যিমানখিনি পাৰা যায় আৰু এনেকে হৈ যাব, জেং এডাল পুতি দিম, সেই জেং ডালটো খতম হৈ যাব পোকটো। পোকটো মানে কি তাত আহি পৰিব চৰাইটো, সেই চৰাইটো পোকটো খাই পেলাব। তেনেকুৱা এটাৰ জেগাত আমি 10টা দিলো লাগিলে, 10টা দিলো, কিন্তু আমি চৰাই নকৰিলে পাওঁ। কিন্তু যেতিয়া পানীটো হৈ গৈছে আমি তেতিয়াহে দেখিছোঁ ঢেৰ চৰাই মৰি গ'ল বুলি, চব মৰি পিনে স্প্ৰে মাৰি থোৱা হয়, চব ধানৰ তলত পোক বিচাটো খাই দিলে, খাই চব শালিকি চৰাই, এই বগলী, কণামুচৰি চব ধানৰ তলত মৰি গ'ল। যেতিয়া পানীটো হৈ গৈছে চৰাইবিলাক ক'ৰ পৰা আহিছে, আমিতো নুশুনো ন। তাৰপিছত আৰু কাহিনীটো এইটো তাৰমানে গোটেই ধানৰ তলত চৰাইবিলাক মৰি গ'ল। লোকচান এটা হ'ল, লোকচান মানে কি আমাৰ ধানটো লোকচান হোৱাটো হ'লেই, যিমানটো পৰিমাণৰ ধৰা আগতো এনেও আপোনাক যদি সৰুতে যদি ভাল নকৰে, ডাঙৰ হ'লে আপুনি কি ভাল, তেনেকুৱাকৈ হ'ল সৰুতে অলপ খাই দিয়াৰ কাৰণে চাপ খাই যায় আৰু চাপ খাই যায়। কিন্তু ধৰা আমাৰ কাৰণে বেছি এটা বেয়া লাগিলে আমাৰ চৰাই চিৰিকটিবিলাক মৰা, চৰাই চিৰিকটি জানে পানী আহিব, নহ'লে লাগিলে ঔষধটো নামাৰিলে হ'ল। যদি এনেকুৱা এটা যদি পানী আহিব বুলি আমি ঔষধটো নামাৰিলোহেঁতেন, নামাৰি পিনি লাগিলে চৰাই চিৰিকটিকে নামাৰিলোহেঁতেন, কিন্তু এইটো বহুত ইফালে ন, এইটো পুখুৰী আপোনাৰেই? পুখুৰী মোৰে। আগত মাহত কেতিয়াবা আহিলে মাছ এটা খাব পাব। নাই, মই মাছ মাৰিব জানো আকৌ। এতিয়াতো মাছ ধৰিব নোৱাৰি, বিয়াত দ হৈ আছে। এনেই বৰশী বাই পাৰি চাগে? বৰশী বাই পাৰি। দীঘল এইটোৱে নেকি? আচ্ছা, এইটো বেলেগৰ হয়। ঠিকে আছে, ভাল লাগিল এইটো গাঁৱৰ পৰিৱেশ আৰু। ঠিক আছে, বহুত বহুত ধন্যবাদ থাকিল দাদালৈও। থেংক ইউ।